নহৰু কিবা এনেকৈ বিলাহী জলকীয়া এনেকৈ চিলাই হেনো কিবা মালাডাল বনালে বনাই মাক বাপেকে কৈছে বোলে এইডাল তাৰ ডিঙিত পিন্ধাই দিম বোলে ঠিক হৈ যাব বোলে। তাৰপিছত বাপেক মাকে এতিয়া গৈছে মানে তাৰ ওচৰত পিন্ধাবলৈ, সি এতিয়া কাকো আহিব নিদিলে ওচৰলৈ, ঐ নাহিবি মোৰ ওচৰলৈ, তহঁতক মই কাটি দিম, তহঁতক মই কিবা কৰি পেলাই মানে উল্টা পুল্টা বকিছে মানে মানুহক মানে কিবা পজেছ কৰি দিলে কেনেকুৱা হৈ যায় মানুহ তাৰ মানে। মানুহৰ জীৱনৰ কিছুমান কাহিনীয়ে মানুহক কেতিয়াবা জৰ্জৰিত কৰি পেলাই, কেতিয়াবা সুখ দিয়ে, কেতিয়াবা আনন্দ দিয়ে, কেতিয়াবা দুখ দিয়ে, ভয় খুৱায়। মোৰ চেনেলত প্ৰায়ভাগ আপোনাৰ এনেকুৱা টাইপৰ কাহিনীৰ ওপৰতে ভিডিঅ' বনাই থকা হয়, আৰু মই যিমান পাৰোঁ মানুহৰ ৰিয়েল লাইফত ঘটি থকা কাহিনীখিনি দিবলৈ চেষ্টা কৰোঁ। আপোনালোকে দেখি আছে যোনখিনি কাহিনী মই কৈ থাকোঁ এই কাহিনীখিনি মোৰ নহয়, মোক ইনষ্টাগ্ৰামত মোৰ ছাবস্ক্ৰাইবাৰসকলে পঠিয়ায়, মোৰ ফলোৱাৰসকলে পঠিয়ায়। তো আপোনালোকৰ যদি তেনেকুৱা কিবা কাহিনী আছে মোলৈ পঠিয়াব পাৰে। ইনষ্টাগ্ৰাম আইডি ডেছক্ৰিপশ্যনত আছে, লিংকটো আপোনালোকে পঠিয়াব পাৰে। আৰু মই যোনখিনি কাহিনী ক'ম এতিয়া ভূতৰ কওঁ কিছুমানৰ, আৰু কিছুমানৰ মানে বুঢ়া ডাঙৰীয়া, কিছুমান আপোনাৰ জখিনী হওক, এইবোৰ মই বিশ্বাস কৰোঁ নকৰোঁ সেইটো মোৰ ডাঙৰ কথা নহয়। যোনখিনি মানুহে বিশ্বাস কৰে তেওঁলোকৰ জীৱনত ঘটিছে চাগে, সেইকাৰণে এই কাহিনীখিনি মোলৈ পঠিয়ায়। আপোনালোকে আকৌ কমেণ্টত নক'ব যে এইবোৰ মিছা, মই বিশ্বাস নকৰোঁ। আৰু বিশ্বাস কৰাটো নকৰা আমাৰ নিজৰ লগত যেতিয়া হ'ব, আজিলৈকে মোৰ লগত হৈ পোৱা নাই, যেতিয়া মোৰ লগত হ'ব তেতিয়া মই বিশ্বাস কৰিম। আৰু আজিলৈকে এনেকুৱা ঘটনা মোৰ লগত জীৱনত ঘটি পোৱা নাই। তেওঁ বুলিও কিন্তু মানুহে যেনেকৈ কথাখিনি পঠিয়ায়, লিখি পেলাই পঠিয়ায়, যোন কিছুমানে ভইচত পঠিয়ায়, কিছুমানে ভিডিঅ' দি পঠিয়ায়, মানে মানুহখিনি কথাখিনি শুনি মোৰ বিশ্বাস কৰিবলৈ মন যায় ৰাইজ। মানে হৈছে চাগে ন তেওঁলোকৰ জীৱনত এনেকুৱা কিবা এটা ঘটনা ঘটিছে, সেইকাৰণেতো লিখিব পাৰিছে। মিছাকেনো ভাবি ল'লোঁ মিছাকৈ এটা দুটা দিলে, কিন্তু 200-300 কাহিনী মিছা হ'ব পাৰে জানো? আপোনালোকে চাব প্ৰায়ভাগ মই শ্বৰ্ট ভিডিঅ' দি থাকোঁ, আৰু মোৰ শ্বৰ্ট যোনখিনি ভিডিঅ' দি থাকোঁ এটা কথা ৰাইজ মিছা নহয়, চব মোলৈ পঠিওৱা। গোটেইখিনি কথাই মিছা হ'ব জানো? কাৰোবাৰ লগত চাগে ঘটিব পাৰে, সেইকাৰণে মানুহে এনেকৈ কাহিনী পঠিয়াই হৈছে চাগে। মই ষ্টৰি কৰি ভাল পাওঁ, আপোনালোকে শুনি ভাল পায়, সেইকাৰণে চাগে ভিডিঅ'টো চাইছে। তো আজি কাহিনীটো আৰম্ভ কৰিম, কেনেকুৱা পায় ক'ব কমেণ্টত পিছত, আৰু বিশ্বাস কৰা নকৰা সেইটো আপোনালোকৰ ওপৰত কথা। যদি বিশ্বাস কৰে কমেণ্ট এটা কৰিব, নকৰিলেও কমেণ্ট এটা কৰিব। তো আহক আজিৰ কাহিনীটো আমি আৰম্ভ কৰি পেলাওঁ। আজি যোনটো কাহিনী ক'ব লৈছোঁ নহয়, এতিয়া আপুনি কি বুলি ক'ম মই ভাবি পোৱা নাই। মানে ভূতেই ক'বনে, বুঢ়া ডাঙৰীয়ে ক'বনে, নে মনৰ ভাৱনা, নে নিজৰ গাত নিজে ভাবি লোৱা চিন্তা কথা, নে কি বুলি ভাবিব আপোনালোকে নিজৰ ভবাটো নিজৰ ওপৰত কথা ৰাইজ। মই কাহিনীটো কৈছোঁৱে, আপোনালোকে কি বুলি ভাবে সেইটো আপোনালোকৰ নিজৰ মানে মনৰ ওপৰত কথা। আজি যোনটো কাহিনী পাতিছে মুন নামৰ ভাইটি এটাই, সিহঁতৰ মানে এটা গ্ৰুপ আছে, মানে সিহঁতি কি কয় বিয়াৰ ডেক'ৰেশ্যন কৰে, বিয়া কেমেৰা কাম কৰে, তেনেকৈ মানে বিয়া প্ৰগ্ৰেমবোৰ মাৰি থাকে। তো তেনেকৈ বিয়া এদিনৰ আগত মানে সিহঁতৰ প্ৰগ্ৰেম এটা পালে, মানে কাইলৈ বিয়া বোলে, আজি বোলে বিয়াৰ এই ফুল চুল লগাই যে ডেক'ৰেশ্যন কৰিব লাগে তেনেকুৱা কাম এটা পালে। চব গ'ল কথা গ'ল, তাৰ লগৰ গোটেই পাৰ্টনাৰকেইটা গৈ ডেক'ৰেশ্যন কৰিলে আপোনাৰ 9টামান বজাত মানে কাম বন কৰি শেষ। তাৰপিছত গোটেইখিনি লগৰখিনি মানে ঘৰা ঘৰি গুচি গ'লগৈ। তাৰপিছত মুন আৰু পাৰ্থ থাকি গ'ল, মানে মুনৰ লগৰ হৈছে পাৰ্থ। তাৰপিছত পাৰ্থই মুনক ক'লে যে মোকো লগত লৈ যাচোন বোলে, তোৰ বাইকখন লৈ বোলে মই ঘৰলৈ যামগৈ বোলে। তাৰপিছত গ'ল কথা গ'ল, তেনেকৈ আহিলে দুইটা। আহি পেলাই মানে মুনে পাৰ্থক কৈছে বাইকত তেল বেছি নাই বোলে, তই এটা কাম কৰ, মোক ঘৰত পেলাবগৈ নালাগে, তই বাইকখন লৈ গুচি যা বোলে, মোক খালি আমাৰ আলিমূৰত নমাই দিবি বোলে। তাৰপিছত পাৰ্থই লৈ হ'ব বৈ বোলে। আহিলে আৰু পাৰ্থ মুনটো আলিমূৰ পাইছেহি, মানে আলিমূৰতে পাৰ্থই মুনক নমালে। তাৰপিছত পাৰ্থই বাইক লৈ ঘৰলৈ গুচি গ'লগৈ। তো মুনটো মানে আলিমূৰত মুনৰ ঘৰ যোনডোখৰত পাইগৈ, মানে পোৱাডোখৰত মানে আলিমূৰত খোলা পথাৰ আছে, খোলা পথাৰ। তাৰপিছত হাবি এখন পায়, হাবিখন পাই পেলাই তিনিআলি এটা পায়, তিনিআলিটো পাই পেলাই মানে মুনহঁতৰ ঘৰ পায়গৈ। তাৰপিছত মুন মানে লগৰকেইটাই মানে আহোঁতে মানে বোলে গোটেইকেইটাই মানে পেক এটা খাইছিলে, মাল অকণ খাইছিলে বোলে। পেক এটা বেছি নহয় বোলে, কৈছে আৰু বোলে বেছি মাল নাখোৱা বোলে, অকল পেক এটা খাই আহিছোঁ বোলে। তাৰপিছত পকেটত 2টা চিগেট আছে, 2টা পকেটৰ চিগেট, মালে পেকে খাইছে, ৰাইজ বেছি খাই নাহা বুলি সি নিজে কৈছে দেই, মই গম নাপাওঁ তাৰ কথা। তাৰপিছত গ'ল ঘৰলৈ গৈ আছে, পথাৰডোখৰ পাইছেগৈ। তাৰপিছত গৈ পেলাই সি দূৰত দেখিছে মানে পথাৰখনৰ মানে যোনডোখৰ পৰা হাবিখন আৰম্ভ হ'ব, মানে এই খনিকৰ পুথি যে লৈ যায় মূৰত যে, আপোনালোকে দেখিছে নহয়, মানুহজনে যে খনিকৰ পুথি যেতিয়া মানুহৰ ঘৰত নাম প্ৰসংগ কৰিবলৈ খনিকৰ পুথিভাগ আনে যে মূৰতহে লৈ আনে, আপোনালোকেতো গম পায়ে দেখিছে। মানুহজন দেখিছে বোলে খনিকৰ পুথিভাগ মূৰত লৈ গৈ আছে। সি ভাবিছে ৰাতিখন কোনে খনিকৰ পুথি নিছে, ৰাতিটো নিয়া দেখা নাই আজিলৈকে। তাৰপিছত সি ভাবিছে অলপ সাহসকণ পালে, কাৰণ সিহঁতৰ মানে কি বেলেগ কোনোবা ঘৰত কাৰোবাৰ নিবও পাৰে ঠিক নাই বোলে। মানুহজনৰ পিছে পিছে গৈ থাকোঁ বোলে, অলপ সাহস এটা পাইছোঁ বোলে। মানুহজনৰ পিছে পিছে গৈ আছে, গৈ হাবিখন যেতিয়া আপোনাৰ মাছ পাইছেগৈ, তাৰপিছত এই মুনে মানে মানুহজনক চিঞৰিছে, খনিকৰ পুথি যোনজনে মানে মূৰত লৈ গৈছে মানুহজনক চিঞৰিছে, দাদা ৰ'বচোন, ময়ো যাম, একেলগে যাম, একেলগে যাম। তাৰপিছত মানুহজনেও তাৰ কথা একো শুনা নাই, বুঢ়া ধুতি পাঞ্জাবী পিন্ধি আছে, চুৰিয়া টুৰিয়া পিন্ধি, মূৰত পাগ এটা মাৰি, আৰু মূৰত বোলে খনিকৰ পুথিভাগ লৈ খোজকাঢ়ি আগে গৈ আছে। তাৰপিছত মুনে মানুহজনক চিঞৰিছে, মানুহজনে একো মাত বোল নাই। তাৰপিছত হাবিখনৰ মাজত মানে আপোনাৰ ভলুকা বাঁহৰ মানে এনেকৈ বাঁহ যে থাকে যে একেলগে, ভলুকা বাঁহৰ জোপোৱা এটা আছে, জোপোৱাটো ওচৰত পাই পেলাই মানুহজন হেনো বোলে গায়ব হৈ গ'ল।
মোনে দৌৰি গৈ চাইছেগৈ মানুহজন নাই বোলে। ই মানে ভয় খাইছে মানে অলপ, কি হ'ল মানুহজন একেলগে আহি আছিলে বোলে, আগফালে নাইকিয়া হৈ গ'ল। ই মানে ভয়তে মানে এই খনিকপুথিৰ যোনজন মানুহ লৈ গৈছিলে মানুহজনে খুব বেয়া বেয়া কথা কৈ খুব দম দিলে, তই মোক কিবা ভয় খুৱাবলৈ লৈছ, তই ভূত বুলি ভাবিছ নি, তই আমুক তামুক মানে যি টি মানে উল্টা পোল্টা কিবা কিবি দম দি দিলে মানে। দম দি পিনে সি মানে দুখোজ আগবাঢ়িছিলে, পিছফালে দেখিছে বাইক লৈ মানুহ এটা আহি আছে, 40-50 মান স্পীড আহি আছে আৰু বোলে। আহি পেলাই মানুহটো বোলে টাৰ্ণিঙতে বোলে ধামকৈ লুঠিখাই হৈ পৰিলে বোলে। ই মানে দেখিলে মানুহটো হৈ পৰিলে, লগালগ গ'ল, দাদা দুখ পালে নি বোলে। ই কৈছে বোলে হেৰি চাইছেগৈ মানে মানুহটোৱে মাল পানী খাই আহিছে নি বোলে, নিচাত পৰিলে নি চাইছেগৈ। মানুহটো নিচা চিচা নাই। সুধিছে দাদা আপুনি একো নেদেখিলে নেকি টাৰ্ণিংটোৱে পৰি গ'ল যে? বোলে গম নাপাওঁ বোলে, গাহৰিটা বোলে আগফালে এনেকৈ দৌৰি পেলাই গুচি গ'ল, মই গাহৰিটো মানে ধৰিবই নোৱাৰিলোঁ বোলে, গাহৰিটো খুন্দামে হৈ পৰিলোঁ। সি কৈছে আমাৰ এডোখৰতো কোনো গাহৰি নাই, আৰু আমাৰ গাঁৱত বোলে গাহৰি চাহৰি নোপোৱাই নহয় বোলে, আৰু জংঘলী গাহৰিটো ইয়াত থাকিবলৈ কোনো কথাই নাই। মানুহজনে কৈছে বোলে জানো বোলে কি গম নাপাওঁ নহয় বোলে, গাহৰিটো যোৱা লিখি দেখিলোঁ বোলে, এনেকৈ সৰি পৰিলোঁ। মানুহজনে দাঙিলে, বাইক চাইক দাঙাৰ পিছত উঠালে। মোনে কয় যে মোৰ বোলে ঘৰ বোলে অকণমান আগতে বোলে, মোক নমাই দিবচোন বোলে। মানুহজনে বোলে হ'ব বোলে, বহা বাইকত। মানুহজনে সেই পাতি আহিছে মানে। মানুহজনে মোনক কৈছে যে মই এইটো এৰিয়াদি মই মানে ঘৰলৈ অহা যোৱা কৰোঁ বোলে, মই ডিউটি কৰোঁ বোলে যোৰহাটত, এনেকৈ বোলে এইটো ৰাস্তাইদি অহা যোৱা হৈ থাকে বোলে। মোনে কৈছে হেৰি আমাৰ ইয়াত বোলে গাহৰি চাহৰি নাই বোলে, এইটো বোলে বেলেগ কিবা ঠিক নাই বোলে। মানুহজনৰ বোলে জানো কি গম নাপাওঁ বোলে, ব'বলৈ যাওঁ আৰু গ'ল কথা গ'ল। মোনৰ মানে ঘৰ নোপোৱাকত মানে সিহঁতৰ নামঘৰ পাইছেহি আৰু সি ক'লে বোলে নামঘৰ ওচৰত ৰখাই দিয়ক। নামঘৰ মোন নামি দিলে, দেখিছে নামঘৰত মানে ল'ৰাহঁতৰ গাঁৱৰ ল'ৰাখিনি মানে ৰিহাৰ্চল কৰি আছে। সি কৈছে বোলে আপুনি যাওক মানুহজনক, তাৰপিছত মই বোলে ৰিহাৰ্চলটো সোমাম বোলে। মানুহজন গ'ল কথা গ'ল, গুচি গ'ল, মোনক নামঘৰস্থ নমালে। মোনে দেখিছে গাঁৱৰ ল'ৰাখিনিয়ে নামঘৰ ৰিহাৰ্চল কৰি আছে। সি ভাবিছে সেই মাল এপেক খাই আছোঁ বোলে, নামঘৰ নোসোমাওঁ বোলে, আৰু বোলে চুৱেটাৰ পিন্ধা নাই বোলে, বাহিৰতে এনেই অকণ চাওঁ বোলে। চাই দেখিছে ল'ৰাখিনি ৰিহাৰ্চল কৰি আছে। ৰিহাৰ্চল কৰাৰ পিছত সি কৈছে যাওঁ বোলে, ঘৰলৈ যাওঁ, দেৰি হৈছে, মাহঁতে চিন্তা কৰিব। নামঘৰৰ পৰা পাই সি ঘৰলৈ গৈ আছে আৰু ঘৰ গৈ সোমাইছেগৈ। সোমোৱাৰ পিছত মানে তাৰ গাটো শুনিব কিবা কিবি লাগিছে বোলে, মানে কিবা এনেকৈ শিৰ চিৰবোৰ টানি নিয়া, তাৰপিছত কোনোবাই কিবা মানে চিঞৰি থকা লিখা লাগিছে। সি ঘৰৰ মাকহঁতক ক'লে যে এই এনেকুৱা কথা এটা হ'ল বোলে। গাটো বোলে ইমান বেয়া লাগিছে। মাকহঁতে কি হৈছেনো এনেকৈ মূৰত চুবলৈ আহিছে, সি হেনো মাকক এনেকৈ হাতখন আঁতৰাই দিছে। ঘৰৰ মানুহ পাইছে, ঘৰৰ মানুহ পূৰা তই নাহিবি, কোনো নাহিবি মোৰ ওচৰলৈ, কিবা গাত জক লগা লিখিয়াকৈ হেনো বোলে কিবা ছাতি ফুটি কৰি ফুৰিছে বোলে। ঘৰৰ মানুহখিনিকে দম দিছে, মানে তহঁতি কেলৈ আহিছ মোৰ ওচৰলৈ, তহঁতি নাহিবি, তহঁতক মই বোলে চফা দি দিম, মই কিবা কৰি পেলাম, বোলে আঁতৰি যাম মোৰ ওচৰৰ পৰা। তাৰপিছত মাক বাপেক ভাবিছে কি হ'ল আকৌ ইয়াৰ। লগালগ মানে ঘৰৰ ওচৰ মানে গাঁৱৰ ভকত এজন আছিলে, নাম প্ৰসংগ গাই থকা। ভকতজনক মাতি আনিলে মানে। ভকতজনক মাতি আনি পেলাই তাক মানে কৈছে ইয়াৰ কি হ'ল চাওকচোন বোলে। ভকতজন যেতিয়া ওচৰত চাপি গৈছে, সি হেনো ভকতজনক নাম কাঢ়ি পেলাই খুব দম দিছে বোলে। সি কৈছে ল'ৰাজন, মোনে মোক কৈছে ৰাংগাদা বোলে মোৰ বোলে চৰিত্ৰটো ইমান বেয়া নহয় যে মই ডাঙৰক সন্মান কৰিব নাজানো বোলে। সেইদিনাখন কি হ'ল গম নাপাওঁ বোলে, মা দেউতাহঁত বোলে চিগাৰেট জ্বলাই দিছোঁ বোলে, তাৰপিছত আপোনাৰ বোলে দৰ্জা চৰ্জাত বোলে ঘোচা মাৰি দিছোঁ। তাৰপিছত মাক বাপেকে হেনো গোটেই গাঁৱৰ মানুহ মাতি অনাৰ পিছত তাক হেনো ৰুমত হেনো লগ মাৰি দিলে। লগ মাৰি দি পেলাই হেনো চাই আছে কি কৰি আছে, সেই ৰুমত হেনো পূৰা বাগৰি ফুৰিছে বোলে। তাৰপিছত গ'ল কথা গ'ল। তাৰপিছত বাপেকে কি কৰিব বোলে, এতিয়া উপায়টো নাই। লগালগ হেনো ঘৰৰ ওচৰ কোনোবা হেনো কিবা জৰা ফুকা কৰা মানুহজন আছিলে। মানুহজনক মাতি আনিলে, মাতি আনি পেলাই মানুহজনে কিবা নহৰু, কিবা এনেকৈ বিলাহী, জলকীয়া এনেকৈ চিলাই হেনো কিবা মালাডাল বনালে। মালাডাল বনাই মাক বাপেকে কৈছে বোলে এইডাল তাৰ ডিঙিত পিন্ধাই দিম বোলে, ঠিক হৈ যাব বোলে। তাৰপিছত বাপেক মাকে এতিয়া গৈছে মানে তাৰ ওচৰত পিন্ধাবলৈ, সি এতিয়া কাকো আহিব নিদিলে ওচৰলৈ। ঐ নাহিবি মোৰ ওচৰলৈ, তহঁতক মই কাটি দিম, তহঁতক মই কিবা কৰি পেলাই, মানে উল্টা পুল্টা বকিছে মানে। মানুহক মানে কিবা পজেষ্ট কৰি দিলে কেনেকুৱা হৈ যায় মানুহ এটা মানে সি মানে কিবা বলিয়া লিখা হৈছে মানে। তাৰপিছত যেতিয়াই মানে তাক মালাডাল পিন্ধাবলৈ গৈছে, সি মানে মাক বাপেকক একদম দম দিছে, ঠেলিছে, কিবা কিবি কৰিছে। যেনে তেনে গাঁৱৰ মানুহ জোৰ জবস্তি কৰি তাক মালাডাল পিন্ধাই দিলে। মালাডাল পিন্ধোৱাৰ পিছত সি হেনো বোলে শান্তি পাইছে বোলে। তাৰপিছত ৰাতি আৰু তাতে ঘৰৰ মানুহৰ বাহিৰতে আৰু তাক লগ চগ মাৰি সেই তাতে ৰুমত ঠাণ্ডা হ'ল আৰু তাৰপিছত শুই দিলে। শুই দিয়াৰ পিছত হেনো ৰাতিপুৱা হেনো 4টামান বজাত সি সাৰ পাই গ'ল মন বোলে। সাৰ পাই বোলে গম নাপায় কি কৰিছে বোলে, মালাডাল বোলে এই যোনডাল পিন্ধাইছিলে কামুৰি ছিঙি পেলালে। ছিঙি পেলোৱাৰ পিছত আকৌ বোলে হুলস্থুল বোলে ঘৰত। মালাডাল পিন্ধি থকালৈকে ঠিকে আছিলে, যেতিয়া মালাডাল আপোনাৰ খুলি পেলালে, খুলি পেলোৱাৰ পিছত পূৰা হেনো ঘৰত আকৌ হুলস্থুল কৰিছে। তাৰপিছত বোলে বাপেকে বোলে এই কথা নহ'ব, লগালগ মানে ভাল একদম বেজ এজন মাতি আনিলে বোলে। বেজে মাতি আনি কিবা সৰিয়হ কিবা জাৰি ফুকি কিবা কিবি ধেৰ কিবা কিবি কৰিছে তাৰ লগত বোলে। কৰাৰ পিছত কিবা তাবিজটা দিছে, তাবিজটো পিন্ধিছে, পিন্ধাৰ পিছত হেনো বোলে ভাল পাইছে। এতিয়া সি কৈছে সেইদিনাখনৰ পৰা ৰাংগাদা বোলে সেইদিন ধৰি ৰাতি মই কেনেকৈ নোলোৱাই হ'লোঁ। তাৰ ভইচ অকণছে মানে মোক মানে গোটেই বস্তুটো ভিডিঅ' কৰি দিছিলে, তাৰ যোনটো ভইচ আছে মই আপোনালোকক সেই ভইচটো শুনাইছোঁ, শুনক। তেতিয়া মা উঠি আহিছে, কি হ'ল মনো, তোৰ কি হৈছে? মা মই এনেকৈ তেনেকৈ আহিছোঁ, ঘটনাটো ক'লোঁ, এনেকুৱা তেনেকুৱা হৈছে মা। কিন্তু এটা কথা মই বহুত নটিচ কৰিলোঁ, যাই মোৰ ঘৰৰ মানুহখিনি মোক ক্ল'জত আহে না, মই বেয়া ব্যৱহাৰ কৰিছোঁ। এডাল ৰছী আনিছে দেই মোলৈ, বগা ৰঙৰ এডাল ৰছী, তাত নহৰু, ৰচুন কুটি কুটি সৰু সৰু টুকুৰা কৰি থৈছে। সেই টুকুৰাকেইটা ৰছীডালৰ মাজত চিলাই থৈছে।
মানে ৰছীডালত নহৰু টুকুৰা লাগি আছে ৰচুনত। এতিয়া শুনিলে কথাখিনি। এতিয়া সি কৈছে সেইদিন পৰা ধৰি পেলাই বোলে এনেকুৱাই ভয় খালোঁ বোলে ৰাতি বোলে কেনেকৈ নাযাওঁ, যিয়ে প্ৰগ্ৰেম নাথাকক যিয়ে নাথাকক বোলে কেনেকৈ নাযাওঁ বোলে, দিনত যাওঁ সন্ধিয়া 6টা 7টা বজাত বোলে আগত বোলে ঘৰ সোমাই আহোঁ বোলে। আৰু বোলে সি কৈছে বোলে মোৰ বোলে দুখেই লাগিলে নি বোলে যোনটো মানুহজন লগ পাইছোঁ ৰাস্তাত হাবি ওচৰত মানে যোনজনে খনিকৰ পুথি লৈ গৈছিলে সেইজন চাগে নিশ্চয় ডাঙৰীয়া আছিল চাগে, বুঢ়া ডাঙৰীয়া। সেইকাৰণে চাগে মই বুঢ়া ডাঙৰীয়া চাগে মোক চাগে কিবা ৰাতি অকল হৈ অহাৰ কাৰণে সহায় কৰিছিল ঠিক নাই, মই যে বেয়া যি টি কথা কৈ দিলোঁ বোলে সেইকাৰণে বোলে মোক এনেকুৱা হৈ গ'ল নি ঠিক নাই বোলে। এতিয়া মানুহৰ মনৰ ভাৱনা এতিয়া আপোনালোকে কি বুলি ক'ব, এতিয়া তাৰ মদ এপেক্ষাই নিচা হৈ গ'ল নে সঁচাকৈ বুঢ়া ডাঙৰী আছিল, কি আছিল বাৰু সেইটো কমেণ্ট কৰি আপোনালোকে জনাব। আপোনালোকে কি ভাবে, আপোনালোকৰ মনৰ মানে কাহিনীটো শুনি আপোনালোকৰ মনৰ ভাৱনাটো কি কমেণ্ট কৰি জনাব। বাকী এনেকুৱা যদি আৰু কাহিনী শুনিবলৈ মন যায় পঠিয়াব। আৰু মোৰ কাহিনী কোৱা ষ্টাইলটো নতুন হৈ আছে, অলপ পাৰফেক্ট কৰিব লাগিব, মই গম পাইছোঁ, সেইখিনি শুধৰাম বাৰু। বাকী কেনেকুৱা পালে ক'ব। আৰু যদি আপোনালোকৰ কাহিনী আছে এনেকুৱা মানে ভূত বুলি নহয়, আপোনালোকৰ জীৱনত যদি কিবা এনেকুৱা ইনচিডেণ্ট হৈছে ডাঙৰ, যদি আপোনালোকে প্ৰকাশ কৰিব বিচাৰে মোক ইনষ্টাগ্ৰামত আপোনালোকে লিখি পঠিয়াব পাৰে। তো সেইটো আছিল কাহিনী। আজিলৈ বাই বাই।